হাই কি খবৰ ভালনে আপোনালোকৰ এয়া আজি মই দোকানৰ পৰা সোনকালে আহিলোঁ তাকে আপোনালোকৰ আগত অলপ ভিডিঅ' কৰি দেখাম বুলি ভাবিলোঁ এইফালে দেখিছেনে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু বতৰটো ভাল আজি বৰষুণো দিছে ৰ'দো দিছে মানে ইমান এটা গৰমো নহয় ঠাণ্ডাও নহয় তাকে ধুনীয়া লাগিছে এইফালে হাল চাল বাই মেলি আজৰি হৈছে আৰু অলপ অলপ আমাৰে হয় আৰু এইফালে গৰুকেইটা চৰি আছিলে সিহঁতকো ভিডিঅ' কৰি ৰাখিলোঁ আৰু পৰিৱেশটো সঁচাই বহুত ধুনীয়া লাগিছে নহয় জানো আৰু আমাৰ ঘৰৰ ফুল এইখিনি আছে চাব আপোনালোকক দেখাম মানে ইমান ধুনীয়াকৈ ফুলি আছে কিবা এটা ভাল লাগি গৈছে ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে বৰষুণ দি দিলে যিহেতু সেইকাৰণে ফুলখিনি অলপ অলপ ক'লা পৰি গৈছে আৰু এই ফুলখিনি বহুত ডাঙৰ ডাঙৰ ইমান ভাল লাগিছে মানে আৰু ফুলখিনি অলপ ডাঙৰ ন সেইকাৰণে গধুবিলাক ভাগি ভাগি গৈছে সেইটো কাৰণে মই ভাগি যোৱা ফুলখিনি কাটি কাটি মই পানীত কেনেকৈ ৰাখি থৈছোঁ আপোনালোকক দেখাম আৰু মইনাজনীও আছিলে সিও কিবা কিবি কৰি আছে চাওক এয়া শুনকচোন সি মানে কি কৰি আছে কৈছে যে ধুনীয়া লাগিছে আৰু হেৰি কি বুলি কয় আপোনালোকেও ৰাখিব এনেকৈ ভাল লাগে আপোনালোকেও ৰাখিব দেই বুলি কৈ আছে আৰু আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এইবোৰ বৰ ধুনীয়া হয় নাই সেইকাৰণে এনেকৈ গিলাচত পানী ভৰাই সজাই থৈছোঁ